Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ ইউজাৰি ভাষামৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 ৰ প্ৰথমখন পেপাৰ অৰ্থাৎ ক্লাছ 8 লেভেলৰ যিখন পেপাৰ আছিল সেই পেপাৰখনৰ সিলেবাছৰ বিষয়ে আলোচনা কৰিম। তাৰ টপিক বিলাকৰ কথা আলোচনা কৰিম। প্ৰতিটো টপিক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেই কথা আলোচনা কৰিম আৰু প্ৰতিটো সিলেবাছৰ প্ৰতিটো পাৰ্টতে কিমানটাকৈ প্ৰশ্ন উত্তৰ আহিছিল সেই সকলোবিলাক কথা ইয়াতে আলোচনা কৰিম। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 লেভেলৰ কাৰণে যিখন সিলেবাছ প্ৰস্তুত কৰা হৈছিল যোৱা বছৰ আৰু ঠিক একেধৰণে পৰীক্ষাটো অহা দেখা গৈছিল সেইকেইটা ঠিক এনেধৰণৰ আছিল। জেনাৰেল ষ্টাডিজ আছিল, ম্যাথমেটিক্স আছিল যাক কোৱান্টিটিভ এপ্টিটিউড বুলি কোৱা হয়, ইংলিছ আৰু ৰিজনিং। এতিয়া জেনাৰেল ষ্টাডিজ বুলি কোৱাৰ লগে লগে তাত বহুত কেইটা টপিক সোমাই যায়। ম্যাথমেটিক্স বা কোৱান্টিটিভ এপ্টিটিউড বুলি কোৱাৰ লগে লগে তাতো কেইবাটাও টপিক সোমাই যায়। সেই সকলোবিলাক টপিকৰ কথাও আমি এই ভিডিঅ'টোত আগলৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰথমতে আমি ক'ব খুজিছোঁ যে কোনটো বিষয়ত কোনটো সিলেবাছত কিমানটাকৈ কুৱেশ্যন আহিছিলে এই গ্ৰেড 4 ক্লাছ 8 লেভেলৰ পেপাৰখনত। জেনাৰেল ষ্টাডিজৰ কথা যদি আমি ক'বলৈ যাওঁ, জেনাৰেল ষ্টাডিজক আমি দুটা ভাগত ভগাই পেলাব পাৰিম। এটা হৈছে আসাম জিকে আৰু আনটো হৈছে অল জিকে বুলি আমি ক'ব পাৰোঁ। এই দুটা পাৰ্টত আমি ভগাই পেলাব পাৰোঁ আৰু এই দুটা পাৰ্টত যদি এই পেপাৰখন আমি এনালাইচিছ কৰোঁ তেতিয়া আমি দেখিম যে প্ৰায় 16টা কুৱেশ্যন 16 মাৰ্কৰ কুৱেশ্যন আসাম জিকেৰ পৰা আহিছিলে আৰু বাকী 44টা কুৱেশ্যন অল জিকেৰ পৰা, অৰ্থাৎ টোটেল 60 কুৱেশ্যন আহিছিলে জিকেৰ পৰা। মই এইখিনিতে আপোনালোকক কৈ লওঁ যে এই যিখন পেপাৰ এই পেপাৰখন মুঠ 135 মাৰ্কছৰ কাৰণে পতা হৈছিলে। 135টা কুৱেশ্যন কিন্তু ইয়াতে আহিছিলে। গতিকে 16 যোগ 44 মুঠ 60টা কুৱেশ্যন আহিছিলে এই জেনাৰেল ষ্টাডিজৰ পাৰ্টটোৰ পৰা আৰু ইয়াতে কিন্তু অসম জিকেৰ পৰাও কিন্তু বহুত কেইটা কুৱেশ্যন অহা দেখা গৈছিলে। লগতে অল জিকেৰ 44টা কুৱেশ্যন ইয়াতে আহিছিলে। ইয়াৰ পাছত যদি আমি মেথমেটিক্সৰ কথা ক'বলৈ যাওঁ, মেথমেটিক্সতো ভালে কেইটা কুৱেশ্যন অহা দেখা গৈছে। আমি টোটেল হিচাপ দিবলৈ গ'লে মেথমেটিক্সত প্ৰায় 25টা, প্ৰায় নহয় একেবাৰে খাটাংকৈ আমি ক'বলৈ যাম 25টা কুৱেশ্যন মেথমেটিক্সৰ পৰা আহিছিলে। তাৰপাছত ইংলিছৰ পৰা আহিছিলে 15টা কুৱেশ্যন, ইংলিছত আছিলে 15টা কুৱেশ্যন আৰু ৰিজনিঙত আছিলে বাকী কেইটাৰ নম্বৰ ৰিজনিঙৰ পৰা আহিছিলে। ৰিজনিঙতো কিন্তু যথেষ্ট নম্বৰ অহা দেখা গৈছিলে। প্ৰায় 35টা কুৱেশ্যন 35টা কুৱেশ্যন কিন্তু ৰিজনিঙৰ পৰা আহিছিলে। এই সকলোবিলাক মিলাই মুঠ নম্বৰ হৈছিলে 135। এতিয়া আমি এনালাইচিছ কৰিম যে এই প্ৰতিটো সিলেবাছৰ প্ৰতিটো ছাবজেক্টত কেনেকুৱা টপিকবিলাক ইনক্লুড হৈ আছিলে। গতিকে প্ৰথমে আমি আগবাঢ়োঁ জেনাৰেল ষ্টাডিজৰ টপিকবিলাকৰ ওপৰত। জেনাৰেল ষ্টাডিজৰ যিবিলাক টপিক আছিল সেইবিলাক এনেকুৱা ধৰণৰ টপিক, এৱাৰ্ড মানে বঁটা, বিভিন্ন বঁটা যিবিলাক প্ৰদান কৰা হয় সেই বঁটাবিলাকৰ বিষয়ে আহিছিল। বিশেষকৈ আমাৰ অসমৰ যিবিলাক মানুহে বঁটাবিলাক পাবলৈ সক্ষম হৈছিলে সেইবিলাক অলপ বেছিকৈ প্ৰয়োজনীয়, বেছিকৈ অহাৰ সম্ভাৱনা দেখা যায়। তাৰ উপৰিও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বঁটাবিলাকৰ কথাও খুব অহা দেখা যায়। গতিকে সেইবিলাক আপোনালোকে পঢ়িব লাগিব। নেক্সট টপিক আছিলে স্পৰ্টছ, অৰ্থাৎ খেলৰ বিষয়ে। প্ৰমিনেণ্ট যিবিলাক মানুহ আছে, যিবিলাক বিখ্যাত ব্যক্তি আছে, তেওঁলোকৰ কাৰোবাৰ নামৰ এগেইনষ্টত কোনোবা এটা দিন পালন কৰে আৰু সেই বিখ্যাত ব্যক্তিজন কোনোবা এটা খেলৰ লগত জড়িত। গতিকে তেনেকুৱা ধৰণেও স্পৰ্টছৰ কুৱেশ্যন অহা দেখা যায়। তাৰপিছতে লোকেশ্যন অৰ্থাৎ ঠাই, তাৰ মানে কোনোবা এটা নিৰ্দিষ্ট এটা অনুষ্ঠান বা নিৰ্দিষ্ট এটা বস্তু কোন ঠাইত অৱস্থিত সেই কুৱেশ্যন অহা দেখা যায় ঠাইৰ ওপৰত। তাৰপিছত আমি যদি ক'বলৈ যাওঁ স্কিমছ মানে বিভিন্ন আঁচনিৰ কথা সোধা দেখা যায়। আমাৰ ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰে লোৱা বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ কথা MCQ কুৱেশ্যনত আহে। তাৰপাছত আমি ক'ব লাগিব প্ৰমিনেণ্ট ডে বা দিৱসবিলাকৰ ওপৰত। আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰ এই দুইটাতে যিবিলাক দিৱস আছে, কিছুমান দিৱস পালন কৰা হয়, সেই দিৱসবিলাকৰ কথা অহা দেখা যায়। কোনজন ব্যক্তি স্মৰণত পালন কৰা হয়, কোন তাৰিখে পালন কৰা হয়, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন অহা দেখা যায়। তাৰপিছতে আমি ক'ব লাগিব জিঅ'গ্ৰাফিৰ কথা। এই জিঅ'গ্ৰাফি
বুলি ক'লে ইয়াত আকৌ কেইবাটাও টপিক সোমাই থাকে যিকেইটা আমি তলতে আলোচনা কৰি আছোঁ তাৰপিছত অসম আৰু ভাৰতৰ প্ৰথম এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায় যে অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে কোনোবা এটা বঁটা লাভ কৰিছিল বা ভাৰতৰ প্ৰথম কোনজন ব্যক্তিয়ে মহাকাশলৈ গৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায় তাৰপিছতে যদি আমি ক'বলৈ যাওঁ সায়েন্স থিওৰি এণ্ড সায়েন্টিষ্ট যিকোনো এটা বিজ্ঞানৰ থিওৰি কোনে প্ৰদান কৰিছিলে আৰু সেই থিওৰিটোৰ কথা সোধা দেখা যায় কেতিয়াবা সায়েন্টিষ্টজনৰ নাম দি থিওৰিটোৰ কথা সোধে কেতিয়াবা থিওৰিটোৰ কথা নাম দি সায়েন্টিষ্টজনৰ কথা সোধে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায় ইয়াৰ পিছতে আছে চিটি আৰু কেপিটেল তাৰ মানে চহৰ আৰু তাৰ ৰাজধানী কোনখন চহৰ তাৰ ৰাজধানী কি বা এইখন ৰাজধানী হ'লে তাৰ চহৰখনৰ নাম কি এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান দেখা যায় তাৰপিছত আৰু এটা কুৱেশ্যন খুব সাধাৰণতে দেখা যায় যে কোনোবা এখন চহৰ কোনোবা এখন নদীৰ পাৰত অৱস্থিত গতিকে সেই নদীখনৰ নাম কি বা চহৰখনৰ নাম কি এনেকুৱা ধৰণৰ কুৱেশ্যনো দেখা যায় তাৰপিছত আহিলে কাণ্ট্ৰি কেপিটেল কাৰেঞ্চি তাৰ মানে ৰাষ্ট্ৰ তাৰ ৰাজধানী বা ৰাষ্ট্ৰ বা দেশ তাৰ ৰাজধানী আৰু কাৰেঞ্চি মুদ্ৰা কোনোবা এখন দেশৰ ৰাজধানী কি তাৰ মুদ্ৰা কি সেয়াও দেখা যায় গতিকে আপোনালোকে এইবিলাক প্ৰায় 30-35খন মিনিমাম কাণ্ট্ৰিৰ কেপিটেল কাৰেঞ্চি আপোনালোকে মনত ৰাখিব লাগিব তাৰপিছত আহোঁ অসমৰ বিষয়ে অসমৰ আলোচনী কাকত সাহিত্য নাটক নাট্যকাৰ আদিৰ ওপৰতো কুৱেশ্যন দেখা যায় অসম আৰু ভাৰতৰ ইতিহাস এটা যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে অসম আৰু ভাৰতৰ ইতিহাস বহুত বেছি কুৱেশ্যন দেখা যায় বিশেষকৈ ভাৰতৰ ইতিহাসৰ পৰা যথেষ্ট কুৱেশ্যন আহে প্ৰায় 15 পৰা 20টা কুৱেশ্যন আহে ভাৰতৰ ইতিহাসৰ পৰা একেবাৰে এনচিয়েণ্ট এজৰ পৰা মডাৰ্ণ এজলৈকে সকলোবিলাক কুৱেশ্যনে ইয়াতে সাঙুৰি লয় ইয়াৰ উপৰিও অসমৰ ইতিহাসৰ ওপৰতো প্ৰশ্ন আহে অসমৰ বিশেষকৈ যিবিলাক বংশ ইয়াতে ৰাজত্ব চলাইছিল শাসন চলাইছিল সেইবিলাকৰ ওপৰত প্ৰশ্ন দেখা যায় তাৰ উপৰিও আহোম শাসনৰ ওপৰত যথেষ্ট প্ৰশ্ন দেখা যায় বিশেষকৈ আহোম ৰজাসমূহৰ কথা তেওঁলোকে সাজি থৈ যোৱা বিভিন্ন কীৰ্তিচিহ্নসমূহৰ কথা তেওঁলোকে পতা ৰাজধানীসমূহৰ কথা সকলোবিলাক কুৱেশ্যন দেখা যায় ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ নতুন আৰু পুৰণা মন্ত্ৰীসভাৰ কথা সোধা দেখা যায় বৰ্তমান সময়ত ৰাষ্ট্ৰত আৰু ৰাজ্যত যিবিলাক মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাবিলাক কোন পদত কোনজন ব্যক্তিয়ে সেই পদবিলাক অধিকাৰ কৰি আছে সেই বিষয়ে প্ৰশ্ন দেখা যায় চেন্ট্ৰেল আৰু ষ্টেট দুইটা মন্ত্ৰীসভাৰ বিষয়ে দেখা যায় ইয়াৰ পাছত এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক হৈছে পলিটি য'ত সংবিধানৰ কথা সোধা যায় সংবিধানৰ বিভিন্ন ধৰণৰ অনুচ্ছেদ অনুসূচী এইবিলাকৰ কথা সোধা যায় বিভিন্ন আৰ্টিকেলবিলাকৰ কথা সুধি কোনটো আৰ্টিকেলত কেই নম্বৰ আৰ্টিকেলত আছে সেইবিলাক কথাও কিন্তু সোধা দেখা যায় তাৰপিছত আমি ক'ব লাগিব সাগৰ মহাসাগৰ খাল প্ৰণালী ইত্যাদি এইবিলাক জিঅ'গ্ৰাফি কুৱেশ্যনৰ আণ্ডাৰত আহি যায় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধা যায় যে কোনখন সাগৰৰ পাৰত কোনখন চহৰ অৱস্থিত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে প্ৰণালীৰ কথা আহে প্ৰণালী আপোনালোকে পাইছে খালৰ কথা আপোনালোকে পাইছে মানে কেনেল সেইবিলাকৰ কথা সোধা দেখা যায় তাৰপিছতে আমি ক'ব লাগিব ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য এইটো এটা খুব গুৰুত্বপূৰ্ণ টপিক ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যায় প্ৰশ্ন দেখা যায় ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সেয়াৰ কথা আহে কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনটো জীৱ জন্তুৰ বাবে বিখ্যাত বা কোনটো জীৱ জন্তু কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন দেখা যায় লগতে আমাৰ অসমৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সেইবিলাক কোন চনত গঠন হৈছিলে কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো দেখা যায় সেইবিলাক অতি গুৰুত্বপূৰ্ণ ইয়াৰ উপৰিও পৰ্বত পাহাৰ উপত্যকা যিবিলাকো জিঅ'গ্ৰাফি কুৱেশ্যনৰ আণ্ডাৰত আহে এইবিলাকৰ বিষয়েও দেখা যায় আৰু একেবাৰে শেষত আমি ক'ব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো কিন্তু আহে একেবাৰে বৰ্তমান সময়ত চলি থকা ঘটনাৰ আজিৰ পৰাও প্ৰশ্ন জেনেৰেল ষ্টাডিজত বা জেনেৰেল নলেজৰ কুৱেশ্যনত আহে ইয়াৰ পাছত আমি আহিছোঁ মেথমেটিক্সৰ কথা বা কোৱান্টিটিভ এপ্টিটিউড বুলি যাক কোৱা হয় আৰু গ্ৰেড 4ৰ কাৰণে কোৱান্টিটিভ এপ্টিটিউডত প্ৰায় এই 10-15টামান টপিক ইনক্লুড কৰা হয় কিন্তু গ্ৰেড 3 ইয়াতকৈ বেছি থাকে ইয়াতকৈ টপিক আৰু বহুত বেছি দেখা যায় কিন্তু মই এতিয়া আজি যিখন পেপাৰ এই পেপাৰখন কেৱল মাত্ৰ গ্ৰেড 4 আৰু তাকো ক্লাছ 8 লেভেল পাছ গ্ৰেড 4ৰ কাৰণে যিহেতু এনালাইচিছ কৰিছোঁ গতিকে এইখন পেপাৰত যিকেইটা টপিক ইনক্লুড হৈ থাকে সেই টপিককেইটা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ এই টপিককেইটাৰ ভিতৰত প্ৰথমতে আহিব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অৰ্থাৎ অনুপাত আৰু সমানুপাত
তাৰ প্ৰশ্ন দেখা যায় তাৰপিছতে জ্যামিতি আৰু ত্ৰিকোণমিতি এটো যথেষ্ট গুৰুত্বপূৰ্ণ জ্যামিতিৰ যথেষ্ট প্ৰশ্ন অহা দেখা যায় ইয়াৰ পিছত আহিলে সংখ্যা প্ৰণালীৰ যথেষ্ট প্ৰশ্ন অহা দেখা যায় গসাগু আৰু লসাগু ইয়াৰো যথেষ্ট প্ৰশ্ন অহা দেখা যায় গসাগু লসাগুৰ আৰু এটা দুটা প্ৰশ্ন ইয়াৰো নিশ্চয় আহিব ৰুটৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব পাৰে এটা দুটা নিশ্চয় লাভ আৰু লোকচান আন এটা গুৰুত্বপূৰ্ণ টপিক 4-5টা মিনিমাম কোৱেশ্চন কিন্তু লাভ আৰু লোকচানৰ আপোনালোকে দেখিবলৈ পাব লাভ লোকচান সুদ সৰল সুদ বা চক্ৰবৃদ্ধি সুদৰ ওপৰত 4-5টা মিনিমাম কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব ইয়াৰ ওপৰত আহিব পৰিমিতিৰো আপোনালোকে প্ৰায় 3-4টা কোৱেশ্চন আপোনালোকে পৰিমিতিৰ পৰা দেখিবলৈ পাব তাৰ পিছত আহিব ভগ্নাংশৰ থাকিব 1-2 বা 2টা কোৱেশ্চনটো ভগ্নাংশৰ পৰা আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আমি যদি ক'বলৈ যাওঁ গতি দূৰত্ব আৰু সময় এটো এটা খুব ইম্পৰ্টেন্ট যথেষ্ট প্ৰশ্ন অহা দেখা যায় মিনিমাম 3টা বা 4টা কোৱেশ্চন গতি দূৰত্ব আৰু সময়ৰ পৰা আহিব কাম ব্যক্তি আৰু সময় ইয়াৰ ওপৰত প্ৰশ্ন অহা দেখা যায় সাধাৰণতে গ্ৰেড 3 বেছিকৈ আহে কিন্তু কেতিয়াবা গ্ৰেড 4তো 2টা বা 3টা কোৱেশ্চন ইয়াৰ পৰা আহিবলৈ অহা দেখা যায় এতিয়া আমি দেখিছো যে ম্যাথমেটিক্সৰ যিবিলাক টপিক হে টপিকবিলাক ইমান বেছি টান নহয় ক্লাস 10 লেভেলৰে হয় কিন্তু যিবিলাক কোৱেশ্চন আহিব কোৱেশ্চনবিলাক তাতকৈ অকমান ওপৰ খাপৰ হ'ব কাৰণ এটো এটা যেহেতু কম্পিটিটিভ এক্সাম হয় গতিকে আপোনালোকে নিশ্চয় প্ৰেক্টিছ কৰক ভালকৈ নিশ্চয় ভালদৰে সুফল আপোনালোকে দেখুৱাব পাৰিব ইয়াৰ পিছত আমি আহো ইংলিছৰ কথা ক'বলৈ গ'লে ইয়াতো প্ৰায় 7টা মান টপিক আছে যেকেটা টপিকৰ পৰা সাধাৰণতে গ্ৰেড 4ত প্ৰশ্ন আহে কিন্তু গ্ৰেড 3 কাৰণে ইয়াতকৈ বেছি টপিক ইনক্লুড হৈ যায় গ্ৰেড 3 কাৰণে প্ৰায় 10ৰ পৰা 15টা মান টপিকৰ ওপৰত প্ৰশ্ন অহা দেখা যায় গ্ৰেড 4ৰ কথা যেহেতু আলোচনা কৰিছো গতিকে এটা আমি ক'বলৈ লাগিব যে এন্টনিম আৰু সিনোনিম তাৰ মানে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ ইয়াৰ ওপৰত অহা দেখা যায় তাৰ পিছতে সেন্টেন্স ক্ৰিয়েচন কেনেকৈ বাক্য গাঠিব লাগে এনে ধৰণে সেন্টেন্স ক্ৰিয়েচনৰ প্ৰশ্ন আহিব তাৰ পিছত আপোনাৰ আহিব ডিটাৰমিনাৰ এণ্ড প্ৰিপজিশন ইয়াৰো এনেকৈ ধৰণে অপচন থাকিব ডিটাৰমিনাৰ প্ৰিপজিশন আপোনালোকে নিশ্চয় ভালদৰে অধ্যয়ন কৰিব ভয়েসৰ কোৱেশ্চন অহা দেখা যায় ভয়েসতো অপচন থাকিব তাৰ পিছত ফৰ্ম অফ টেন্স অৰ্থাৎ আপোনাৰ টেন্সৰ বিভিন্ন ফৰ্মৰ ওপৰত প্ৰশ্ন অহা দেখা যায় ভাৰ্বৰ যিবিলাক টেন্স ফৰ্ম থাকে টেন্সৰ সেই ফৰ্মবিলাকৰ ওপৰত অহা দেখা যায় তাৰ পিছত ফ্ৰেজ এণ্ড ইডিয়মছ আন এটা খুব গুৰুত্বপূৰ্ণ টপিক হৈছে ফ্ৰেজ এণ্ড ইডিয়মছ কিছুমান ফ্ৰেজ থাকে কিছুমান ইংৰাজীত আমাৰ ফ্ৰেজ থাকে সেই ফ্ৰেজবিলাকৰ মানে ফ্ৰেজবিলাকে এটা অৰ্থ প্ৰকাশ কৰে আৰু সেই তাতে আপোনাৰ খালি ঠাই পূৰ কৰিবলৈ দিব পাৰে অথবা আপোনাক এটা অৰ্থ দিব আৰু সেই অৰ্থটোৰ এগেইনষ্টত কোনটো ফ্ৰেজ আহিব অৰ্থাৎ এটা মিনিং দি দিব আৰু মানে এটা সেন্টেন্স দি দিব সেই সেন্টেন্সটোৰ এগেইনষ্টত কোনটো ফ্ৰেজ আহিব হেয়া আপোনাক অপচন দিব তাৰ পৰা আপোনালোকে সিলেক্ট কৰিবলৈ আহিব আৰু আন এটা টপিক হৈছে কালেক্টিভ নাউন অৰ্থাৎ কোনোবা এটা বস্তুক একেলগে কি বুলি কোৱা হয় তাৰ মানে মই যদি আপোনাক ক'বলৈ যাওঁ যে চৰাই এটা জাকক ইংলিছত কি বুলি কোৱা হয় আমি যদি ক'বলৈ যাওঁ যে বান্দৰৰ এটা গ্ৰুপক একেলগে কি বুলি কোৱা হয় ঠিক এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন অহা দেখা যায় ইংলিছত তাৰ পিছত শেষৰ একেবাৰে টপিকটো হৈছে ৰিজনিঙত যোৱা বছৰ যিখন গ্ৰেড 4ৰ পেপাৰ সেই পেপাৰখন এনালাইসিস কৰি পোৱা টপিক কেইটা ঠিক এনে ধৰণৰ আছিল যতে আপোনাৰ নাম্বাৰ পাজল আছিল নাম্বাৰ পাজলৰ সংখ্যা প্ৰশ্নৰ সংখ্যা যথেষ্ট আছিল তাৰ পিছত লেটাৰ পাজল প্ৰায় 7টা মান লেটাৰ পাজলৰ প্ৰশ্ন কিন্তু অহা দেখা গৈছিল তাৰ পিছত ৰিলেশন অৰ্থাৎ সম্পৰ্কৰ কোৱেশ্চন আহে আপোনালোকে নিশ্চয় প্ৰেক্টিছ কৰিছে সম্পৰ্কৰ কোৱেশ্চন যে মামা ভাগিন খুৰা খুৰী এনেকুৱা ধৰণৰ এটা সম্পৰ্কৰ ৰিজনিঙৰ প্ৰশ্ন থাকে সেইবিলাক আপোনালোকে নিশ্চয় প্ৰেক্টিছ কৰিছে তাৰ পৰা প্ৰশ্ন আহিছে তাৰ পিছত আমি ক'ব লাগিব পাই ডায়াগ্ৰাম আঁকি দিব যিকোনো এটা মানে টপিক ক'ব এটো এটা টপিক আৰু আন এটা টপিক তাতে ইনক্লুড হৈ থাকে এনেকুৱা ধৰণৰ পাই ডায়াগ্ৰামৰ কিছুমান প্ৰশ্ন পাব তাৰ পিছতে আহে শেপ এণ্ড মিৰৰ কিছুমান শেপ দিব ধৰক এনেকুৱা এটা শেপ থাকিব এই শেপটো যদি আইনাৰ সন্মুখত ৰাখি দিয়া হয় শেপটো আইনাখনত দেখিবলৈ কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে আপোনালোকে সেই প্ৰশ্নবিলাকো এই গ্ৰেড 4 এক্সামটোত কিন্তু সন্মুখীন হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন অহা দেখা গৈছিলে যোৱাবাৰ গ্ৰেড 4ৰ ক্লাস 8 লেভেলৰ এক্সাম পেপাৰখনত গতিকে তাৰে এনালাইসিসটো আপোনালোকলৈ লৈ আহিলো যদিহে আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ কাৰণে এটা টেলিগ্ৰাম চেনেল খোলা হৈছে আপোনালোকে তাতে জয়েন কৰিব পাৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব লগতে ফেসবুকতো এটা পেজ আছে তাতো আপোনালোকে জয়েন কৰিব পাৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে যাব পাৰে